প্ৰমোদ বড়ো ডাঙৰে খুব এটা চিন্তা কৰি পেলাই এই 800জন মানুহক 800জন কণ্ট্ৰেক্টাৰবিলাকক কমচে কম 70 আৰু 80 কোটি টকা অলৰেডি যোৱা 20 দিন 25 দিন পিছত অলৰেডি ৰিলিজ কৰি দিয়া হৈছে আপোনালোকে নিশ্চয় সবে জানে আৰু যদি আপোনালোকে যদি সুধিব বিচাৰিছে কণ্ট্ৰেক্টাৰবিলাক সুধিব পাৰিব প্ৰত্যেক কণ্ট্ৰেক্টাৰক সমানকে 10 লাখ টকা দিয়া হৈছে গতিকে এইবোৰ মুনমুন বাইদেৱে দেখি পোৱা নাই নেকি মুনমুন বাইদেৱে ক'ত আছিল ক'ত সোমাই আছিল পটককে তেখেতে দুমকুটি নিচিনা ওলাই পেলাই আজি মানে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক মানে ওপৰত তেখেতে এলিগেশ্যন আনিছে আমাৰ পাৰ্টিত আমাৰ চৰকাৰৰ মানে সম্পৰ্কে তেখেতে এলিগেশ্যন আনিছে গতিকে এইবোৰ চব মিছা গতিকে আমি তেখেতক মানে মই তেখেতক সাৱধান কৰিব দিছোঁ যে তেখেতে এইবোৰ মানে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক যিটো তেখেতে এলিগেশ্যন আনি আছে আৰু যিবিলাক আমাৰ মানে চৰকাৰৰ তেখেতে হিংসা কৰি পেলাই যিটো নিজৰ যিটো চৰকাৰৰ সময়ত যিটো যিবিলাক কাম কৰিব পৰা নাছিল এটা আপোনালোকক মই এটা বস্তুটো ক'ব বিচাৰিছোঁ যি 17 বছৰৰ ৰাস্তা পদূলিবিলাক কৰিব পৰা নাই আৰু কৰি পেলাই তেখেতসকলে পইচা দিব পৰা নাই কিন্তু সেই পইচাটো আজি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া দি আছে গতিকে ৰাস্তা কোনে কৰা হৈছে এতিয়া আমাৰ চৰকাৰে কৰা হৈ গ'ল প্ৰমোদ বড়ো ডাঙৰীয়া কৰা হৈ গ'ল কিয়নো যিবিলাক আমি এতিয়া 70-80 কৰোৰ যিটো ৰিলিজ কৰি দিয়া হৈছে এইবোৰতো পেণ্ডিং কামবিলাকৰ আছিলে এই ৰাস্তা পদূলি তেখেতসকলে কৈছে যে আমাৰ ৰাস্তা বনাত তেখেতসকলে মানে গাড়ী চলাই আছে বা কিবা কৰি আছে বুলি কৈছে কিন্তু পইচা কোনে দিব লগা হৈছে এতিয়া পইচাটো আমাৰ প্ৰমোদ বড়ো বিটিআৰ চৰকাৰে দি আছে তো গতিকে এইবোৰ মিছামিছি মাতি পেলাই আমাৰ মাজত মানে তেনেকুৱা হুলস্থুল এটা পৰিৱেশ কৰাৰ পৰা তেখেতে দূৰত থাকিব লাগে আৰু তেখেতক মই সাৱধান কৰিছোঁ আৰু মই দেৱৰগাঁও ব্লক হিচাপে তেখেতক মানে সাৱধান কৰিছোঁ আৰু তেখেতক অহাকালি আমি তেখেতৰ ভিতৰত মানে সন্মান হানিৰ এটা কেছ গোচৰ কৰিব পৰাৰ কাৰণে মানে আমি অলৰেডি সিদ্ধান্ত লোৱা হৈছে আৰু কোনো পধ্যে তেখেতে দেখাই দিব নোৱাৰে যে 25% প্ৰমোদ বড়ো ডাঙৰীয়া লৈছে বুলি আৰু তেখেতে যদি এইটো যদি মানে প্ৰুফ দেখাই দিব যদি পাৰে তেতিয়া মই তেখেতক মানে এটা সময় বান্ধি দিছোঁ 10-12 ঘণ্টাৰ পিছত তেখেতে যদি এই প্ৰুফটো যদি দিব নোৱাৰে তেখেতক কালি আমি অহাকালি দেৱৰগাঁও ব্লকৰ নহয় যিমান আমাৰ ব্লক আছে 40টা ব্লকত মানে ব্লক সেই ব্লকবিলাকে তেখেতক মানহানিৰ কাৰণে আমি এটা কেছ গজৰ কৰিম আৰু এইটো আপোনালোকে এই কথাটোকে লৈ পেলাই আমি আজি এই প্ৰেছ মিটটো কৰা হৈছে আৰু তেখেতে মানে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক একচুৱেলি তেখেতে হিংসা কৰিছে কিয়নো তেখেতে দেখিছে যে আজি এই 20টা মাহত যে প্ৰমোদ বড়ো ডাঙৰীয়া যে মানে বিটিচি চৰকাৰটো কিমান ভাল সুন্দৰকৈ চলাই আছে 40টা ডিপাৰ্টমেণ্ট কিমান সুন্দৰকৈ চলাই আছে এইটো সকলো মানুহবিলাকে গম পায় কিন্তু তেখেতে কৈ আছে যে মিছামিছি এইবোৰ মানুহৰ মাজত মিছগাইড দি পেলাই আজি তেখেতে জানলা মানলা এইবোৰ মিটিং মাটাঙত তেখেতে কথাবিলাক কৈ আছে আৰু তেখেতৰ এটা এলিগেশ্যন আছে তেখেতে যদি মিছা এজন MCLA হয় এইটো আমি সবে সকলোৱে জানে যোৱা 2020 চনত যেতিয়া MCLA ইলেকশ্যনৰ কাৰণে যেতিয়া নমিনেশ্যন তেখেতে দিছিলে এই সময়ত তেখেতে কিছুমান পেপাৰ ছাবমিট কৰা হৈছিলে আৰু এই পেপাৰ ছাবমিট কৰা সময়ত তেখেতে এটা মানে চেলাৰী একাউণ্টটো তেখেতে দিয়া নাছিল তেখেতে যদি সত্য হয় তেখেতে সেই চেলাৰী একাউণ্টটো কিয় দিয়া নাই আৰু তেখেতে যে BTCত মানে এটা যে চাকৰি কৰি খাই আছিলে চেলাৰী খাই আছিলে এই চেলাৰীৰ তথ্যটো তেখেতে কিয় নমিনেশ্যন ডেটত কিয় তেখেতে ছাবমিট কৰিব পৰা নাই তেখেতে এই উত্তৰটো আমাক দি লওক আৰু তাৰ এগেইনষ্টত আমি তেখেতক মানে আমি কেছ দিবলৈ গৈ আছে গতিকে এই মুনমুন ব্ৰহ্ম ডাঙৰীয়াজনী যে ইমান মিছা মাতে আৰু ৰাইজে সবে জানে আৰু যোৱাবাৰত যেতিয়া আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বত যেতিয়া চৰকাৰ হৈছিলে তেখেতৰ মানে কিছুমান আপোনালোকে এক্টিভিটিছবিলাকতো নিশ্চয় দেখিছে গতিকে এইটো মই ক'ব লগা কিনি নাই আপোনালোকে সকলোৱে জানে গতিকে তেখেতক মই সেইটোকে আৰু এটা বস্তু মই তেখেতক ক'ব বিচাৰিছোঁ যোৱা 17 বছৰৰ যিটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যিটো মানে 2200 কোটি টকাৰ বেছি কেলেংকাৰী কৰি থৈ গৈছিল লাইবিলিটিছ মানে থৈ গৈছিল বিভিন্ন ডিপাৰ্টমেণ্টত তেখেতসকলে ছাপ্লাইৰ নামত কনষ্ট্ৰাকশ্যনৰ নামত বিভিন্ন তেনেকুৱা ধৰণৰ তেখেতসকলে মানে 200 কোটি টকা কেলেংকাৰী কৰি থৈছিল ইয়াত মানে এটা আমি ভিডিঅ' দেখিবলৈ পাইছোঁ আপোনালোকে নিশ্চয় জানে 2 দিনমান পিছত আমাৰ মানে প্ৰাক্তন হাগ্ৰামা মহিলাৰীৰ চালি সন্মানীয় মুনমুন ব্ৰহ্ম ডাঙৰীয়া যি এটা এলিগেশ্যন আনিছে
ইয়াত তিনিটামান তেখেতে পইণ্ট মানে ওলাই পেলাই আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰক দুৰ্বল কৰিবৰ কাৰণে তেখেতে কেইটামান তেখেতে মিছা ৰাইজৰ মাজত মানে তেখেতে মাত মাতিছে। তাৰ সম্পৰ্কে মানে মই ক্লিয়াৰিফিকেশ্যন দিবলৈ কাৰণে আপোনালোকক ইয়াত মাতা হৈছে। তেখেতে কৈছে যে যিটো আমাৰ এই 22-23 যিটো এলিগেশ্যন যিটো পইচা, সেই পইচাৰ তেখেতে কৈছে যে মাত্ৰ মানে প্ৰমোদ বড়ো ডাঙৰীয়া 630 কোটি টকাহে আনিব পাৰিছে। কিন্তু মই আপোনালোকক এইটোৱে ক'ব বিচাৰিছোঁ যে আজি আপোনালোকক মই ক'ব পাৰোঁ, ইয়াত আমাৰ প্ৰুফ এটা আছে যে এবাৰৰ যিটো এলিগেশ্যন, যিটো মানে 22-23 যিটো এলিগেশ্যন আছে, তাত আমি 7 কোটি মানে 722 কোটি 84 লাখ অলৰেডি অনা হৈছে। আৰু ইয়াত আপোনালোকে দেখিবলৈ পাব, নিশ্চয় এইটো আপোনালোকে যেতিয়া BTC অফিচত গ'লে আপোনালোকে ইনকুৱাৰী কৰিলে গম পাই যাব। এই কাগজটো আমি মানে প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ পৰা অলৰেডি লৈ অহা হৈছে। গতিকে তেখেতে মিছা এইবোৰ তেখেতে মিছা গাইড মানে ৰাইজক মানে এটা আমাৰ চৰকাৰত মানে প্ৰমোদ বড়োক মিছলীয়া কৰিবৰ কাৰণে তেখেতে মিছাকৈ তেখেতে ৰাইজৰ মাজত তেখেতে কথা কৈ আছে। আৰু তেখেতক মই এইটোকে ক'ব বিচাৰি আছোঁ, আৰু তেখেতে কৈ আছে যে প্ৰমোদ বড়ো ডাঙৰীয়া বোলে 300 কোটি টকা নিজৰ নামত লৈছে, এডুকেশ্যন ডিপাৰ্টমেণ্টত, তাৰপিছত ফৰেষ্ট ডিপাৰ্টমেণ্টত, তেনেকৈ নিজৰ ডিপাৰ্টমেণ্টত মানে 300 কোটি টকা তেখেতে মিছাকৈ আৰু ইমপ্লিমেণ্টেশ্যন কৰিবলৈ পৰা নাই বুলি কৈছে। কিন্তু মই সেইটোকে ক'ব বিচাৰিছোঁ যে এই 300 কোটি টকাটো ভাল এটা কাম কৰিবৰ কাৰণে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া এটা প্লেনিং লোৱা হৈছে। তাৰ মাজত আপোনালোকে নিশ্চয় গম পাইছে, তাত মানে CM তেনেকুৱা মানে যে প্ৰমোদ বড়ো ডাঙৰীয়াক খুব এটা চিন্তা কৰি পেলাই এই 800 জন মানুহক 800 জন কণ্ট্ৰেক্টাৰবিলাকক কমচে কম 70 আৰু 80 কোটি টকা অলৰেডি যোৱা 20 দিন 25 দিন পিছত অলৰেডি ৰিলিজ কৰি দিয়া হৈছে। আপোনালোকে নিশ্চয় চবেই জানে। আৰু যদি আপোনালোকে যদি সুধিব বিচাৰিছে কণ্ট্ৰেক্টাৰবিলাক সুধিব পাৰিব, প্ৰত্যেক কণ্ট্ৰেক্টাৰক সমানকৈ 10 লাখ টকা দিয়া হৈছে। গতিকে এইবোৰ মুনমুন বাইদেৱে দেখি পোৱা নাই নেকি? মুনমুন বাইদেৱে ক'ত আছিল, ক'ত সোমাই আছিল? পটককৈ তেখেতে দুমকুটিৰ নিচিনা ওলাই পেলাই আজি মানে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক মানে ওপৰত তেখেতে এলিগেশ্যন আনিছে, আমাৰ পাৰ্টিত আমাৰ চৰকাৰৰ মানে সম্পৰ্কে তেখেতে এলিগেশ্যন আনিছে। গতিকে এইবোৰ চব মিছা। গতিকে আমি তেখেতক মানে মই তেখেতক সাৱধান কৰিব দিছোঁ যে তেখেতে এইবোৰ মানে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক যিটো তেখেতে এলিগেশ্যন আনি আছে, আৰু যিবিলাক আমাৰ মানে চৰকাৰৰ তেখেতে হিংসা কৰি পেলাই যিটো নিজৰ যিটো চৰকাৰৰ সময়ত যিবিলাক কাম কৰিব পৰা নাছিল, এতিয়া আপোনালোকক মই এটা বস্তু ক'ব বিচাৰিছোঁ, যি 17 বছৰৰ ৰাস্তা পদূলিবিলাক কৰিব পৰা নাই আৰু কৰি পেলাই তেখেতসকলে পইচা দিব পৰা নাই, কিন্তু সেই পইচাটো আজি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া দি আছে। গতিকে ৰাস্তা কোনে কৰা হৈছে? এতিয়া আমাৰ চৰকাৰে কৰা হৈ গ'ল, প্ৰমোদ বড়ো ডাঙৰীয়া কৰা হৈ গ'ল। কিয়নো যিবিলাক আমি এতিয়া 70-80 কৰ'ৰ যিটো ৰিলিজ কৰি দিয়া হৈছে, এইবোৰতো পেণ্ডিং কামবিলাকৰ আছিলে। এই ৰাস্তা পদূলি তেখেতসকলে কৈছে যে আমাৰ ৰাস্তা বনাত তেখেতসকলে মানে গাড়ী চলাই আছে বা কিবা কৰি আছে বুলি কৈছে, কিন্তু পইচা কোনে দিব লগা হৈছে? এতিয়া পইচাটো আমাৰ প্ৰমোদ বড়ো বিটিআৰ চৰকাৰে দি আছে। তো গতিকে এইবোৰ মিছামিছি মাতি পেলাই আমাৰ মাজত মানে তেনেকুৱা হুলস্থুল এটা পৰিৱেশ কৰাৰ পৰা তেখেতে দূৰত থাকিব লাগে। আৰু তেখেতক মই সাৱধান কৰিছোঁ, আৰু মই দেৱৰগাঁও ব্লক হিচাপে তেখেতক মানে সাৱধান কৰিছোঁ। আৰু তেখেতক অহাকালি আমি তেখেতৰ ভিতৰত মানে সন্মান হানিৰ এটা কেছ গোচৰ কৰিব পৰাৰ কাৰণে মানে আমি অলৰেডি সিদ্ধান্ত লোৱা হৈছে।